নমস্কাৰ বন্ধুসকল, আমি আজি কথা পাতিম কমফৰ্ট জোনৰ বিষয়ে, যিটো জোনত থাকিলে মানুহ কেতিয়াও সাকসেছ হ'ব নোৱাৰে বা গ্ৰো কৰিব নোৱাৰে। এটা উদাহৰণ লৈ আমি এই বিষয়ে আলোচনা কৰোঁ। এটা হাতী পোৱালি আছিল, যাক নেকি এডাল হিকলি লগাই ভৰিত হিকলি লগাই এজোপা গছত মালিকে বান্ধি ৰাখিছিল আৰু তাতেই হাতী পোৱালিটোক খোৱা বোৱাৰ ব্যৱস্থা কৰি দিছিল। হাতী পোৱালিটোৱে বহুত চেষ্টা কৰিছিল, কিন্তু সেই হিকলিডাল ছিঙিব পৰা নাছিল আৰু মালিকেও সেই জেগাতে হাতী পোৱালিটোক খোৱা বোৱা কৰিবলৈ দি তাতেই কণ্ট্ৰল কৰি ৰাখিছিল। লাহে লাহে হাতীটো ডাঙৰ হৈ আহিল আৰু মালিকেও সেই হিকলিডালৰ বদলি এডাল ৰছী লগাই হাতীটোক কণ্ট্ৰল কৰি ৰাখিল। কিয় জানানে? হাতীটোৱে ভাবিলে যে তেওঁ এই ৰছীডাল বা এই হিকলিডাল কেতিয়াও ছিঙিব নোৱাৰে। সেই একেদৰে আমিও সেই পাষ্টত হৈ যোৱা কিছুমান ঘটনাক লৈ আমাক নিজকে তুলনা কৰি আমি ৰৈ যাওঁ, আগবাঢ়িবৰ বাবে চেষ্টা নকৰোঁ। বন্ধুসকল, যদি তোমালোকে সাকসেছ হ'ব বিচাৰা, তেন্তে সেই কমফৰ্ট জোনৰ পৰা আমি ওলাবই লাগিব। কমফৰ্ট জোনৰ পৰা ওলালেহে তুমি সাকসেছ হ'ব পাৰিবা আৰু গ্ৰো কৰিব পাৰিবা। পৃথিৱীত যিমান সাকসেছফুল মানুহ আছে, তেওঁলোকে কেতিয়াও বিনা মেহনতত বা মেহনত নকৰাকৈ বা কমফৰ্ট জোনত থাকি কেতিয়াও সাকসেছ হাসিল কৰিব পৰা নাই। গতিকে আমিও সেই কমফৰ্ট জোনৰ পৰা বাহিৰলৈ আহি কাম কৰিলেহে সাকসেছফুল হ'ম। ধন্যবাদ বন্ধুসকল। অলৱেজ বি পজিটিভ। থেংক ইউ।